নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতু মোৰ উইকক অলপ ভাবিলোঁ অলপ ফুৰি আহোঁ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ ক'ত যাওঁ কি কৰোঁ। গতিকে আৰু এইজনী আছে মোৰ বান্ধৱী, দুয়োজনী ধুনীয়াকৈ গৈ আছোঁ, গতিকে চাই থাকিব। এয়া আমাৰ অৱস্থা বৰ্তমান আমি ক'ত যাই আছোঁ, ৰিয়াচাৰ অফিচ বিচাৰি। আৰু এয়া আমি এনেকৈ পাগলাৰ দৰে ৰাস্তা ঘাটে ঘূৰি ফুৰি আছোঁ। গাড়ীটো যাওঁ নাই এনেকৈ আমাৰ পইচাকেইডোখৰ যাব। এইটো হৈছে চানমাৰীৰ পৰা পাৰ হৈ বামুণী মৈদাম ৰোড, আৰু আমি দুয়োজনী ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ। কি কৰিব আৰু উপায় নাই, আমাৰ কামটো নহ'ল, এতিয়া আমি বেকাৰ এনেকৈ ঘূৰি আছোঁ। যিহেতু আমাৰ কামটো নহ'ল, ঘূৰি আহোঁতে চানমাৰীত আমি এখন মেলা দেখা পালোঁ, ভাবিলোঁ সোমাওঁ, কিন্তু আমাৰ সোমোৱা নহ'ল। কামটো নোহোৱাৰ বাবে আমি দুয়োজনী কি কৰিম বুলি ভাবি কিনে ভাবিলোঁ অলপ দীঘলী পুখুৰীলৈ যাওঁ, দুয়োজনী অলপ ফুৰাও হ'ল, চ' আমি দীঘলী পুখুৰীৰ বাছত উঠিলোঁ। আৰু যিহেতু দিনটো একো খোৱা নাই, ভাবিলোঁ কিবা এটা খাই লওঁ, চ' আমি দুয়োজনীয়ে খাবলৈ বহিলোঁ। আৰু আমি টিকেট কাটি ধুনীয়াকৈ দীঘলী পুখুৰীত সোমালোঁ, আৰু বহুত দিনৰ পিছত আহিছোঁ। যেতিয়া আমি কলেজত পঢ়ি আছিলোঁ তেতিয়াই আমি দীঘলী পুখুৰী আহিছিলোঁ, দীঘলী পুখুৰী নহা বহুত দিনেই হ'ল, দুয়োজনী ধুনীয়াকৈ গৈ আছোঁ। সেই গাইজ, আমি বৰ্তমান আছোঁ দীঘলী পুখুৰীত। আমাৰ এইজনী মাতে কি হৈছে এটা ফিল্টাৰ নহয়, মোৰ ফটো ভাল নামাৰে, তাইৰ ফটো ভাল মাৰি দিওঁ, মোৰ ফটো ভাল মাৰি দিওঁ, এইটোৱে হ'ল কথা। বাকী তাইক খালি ক্ষীণ দেখা আৰু মোক ভাল দেখা হ'ল, এইটোৱে তাইৰ কথা, বেলেগ কথা নাই। হেল্ল', কিবা ফোন কৰে? হেল্ল', এৰপৰা যাব আছোঁ। এয়া হৈছে ঐতিহ্যমণ্ডিত দীঘলী পুখুৰী। মই ইয়াৰ পৰিৱেশটো বহুতেই ভাল পাওঁ, মানে ইয়াতে এটা মই শান্তিৰ পৰিৱেশ বিচাৰি পাওঁ। যেতিয়াই আহোঁ মোৰ মানে এনেকুৱা লাগে যেন মই এখন শান্তিৰ ঠাই পাইছোঁ, চ' মোৰ বহুত ভাল লাগে এই ঠাইখন। সেয়া আমি ইমান ধুনীয়াকৈ ইয়াত বহি আছোঁ, মানে থিয় হৈ আছোঁ আৰু ভাল লাগিছে পৰিৱেশটো। আৰু এনেকৈ ইভিনিং টাইমত আহি পোৱা নাছিলোঁ, আজি আহিলে যিহেতু ভাল লাগিলে। তাতে এয়া হ'ল গুৱাহাটী ষ্টেচন। আমি ভাবিলোঁ গুৱাহাটী ষ্টেচনলৈ ৰাওনা হওঁ, কিয়নো ইফালে আমাৰ শ্বৰ্ট কাটিঙো হয়, চ' আমি ইফালে আহিছোঁ। আৰু আমি বহুত ঘূৰি আহিব লাগে কাৰণে শ্বৰ্ট কৰি ইফালে ষ্টেচনৰ ইফালে আহিলোঁ। আৰু এতিয়া কেতিয়া ঘৰ পাওঁ লাগিছে, বহুতখিনি ভাগৰি পৰিছোঁ মানে। সেইজনীতো অৱস্থা নায়েই, থাকিব লাগে আছে আৰু। বাকী আমি আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আজি আৰু আমি ঘৰা ঘূৰি যাওঁ, বহুত মানে একদম ভাগৰ অনুভৱ নে কি? হা অৱস্থা ফিৰ এইখন ফটো মাৰো ভাল নহয়, সেইখন কৰোঁ নহয়, এইটো ৰেষ্ট নহয়, সেইটো ৰেষ্ট নহয়। এনাৰ্জি লেছ পানী বুলি কয় যে, আমাৰ এখেতৰ বাবে এলেহুৱাটো এলেহুৱা, লগতে আমাৰ কি? বাই বাই।